এটা দুখ খবৰলৈ উভতি আহিছোঁ আফটাৰনুন এক্সপ্ৰেছৰ শেষ অংশলৈ। অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই। ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া। ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। মহাবিদ্যালয়খনৰ এজন কৰ্মচাৰীৰ ডাঁৰ ঘাপত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমৰ ভেণ্টিলেটৰত সংকটজনক অৱস্থাত চিকিৎসাধীন আছিল নন্দিতা শইকীয়া। ৫ দিন ধৰি মৃত্যুৰে যুঁজি হাৰ মানিলে নন্দিতাই। মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই দাঁৰে আক্ৰমণ কৰিছিল নন্দিতাক। জনাইছোঁ দুখ খবৰটি। অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই। ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী আছিল নন্দিতা শইকীয়া। ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। মহাবিদ্যালয়খনৰ এজন কৰ্মচাৰীয়ে দাঁৰে ঘপিয়াই মূৰত গুৰুতৰভাৱে আঘাত কৰিছিল নন্দিতা শইকীয়াক আৰু তাৰ পিছতে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমৰ ভেণ্টিলেটৰত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল। ৫ দিন ধৰি মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই। মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই দাঁৰে আক্ৰমণ কৰিছিল যাক। ষ্টুডেণ্ট আছিলে আৰু মই এগৰাকী প্ৰতিভাৱান ছাত্ৰীকে হেৰুৱালোঁ আৰু তাই যথেষ্ট প্ৰতিভা আছিলে আৰু তাই আমাৰ টপাৰ আছিলে, ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমিষ্টাৰ টপাৰ আছিলে তাই। আৰু আচলতে মই গোটেই ঘটনাটো নাজানো ইমান কি এনেকুৱা এটা ইমান জঘন্য এটা কাণ্ড হ'ব বুলি আমি কেতিয়াও আশা কৰা নাছিলোঁ। আৰু তাইৰ নিচিনা এজনী ছোৱালীটো সকলোৰে লগত তাই মিলা মিছাকৈ থাকে, তাই কোনোদিন গোটেই উচ্চস্বৰীয় কথা নকয় তাই। এইটোৱে বিচাৰোঁ দুখীয়ে যাতে উচিত শাস্তি পায়, আমি তাকেই কামনা কৰিছোঁ। দুখী যাতে কেতিয়াও আইনৰ সুৰুঙালৈ কেতিয়াও যাতে উভতি আহিব নোৱাৰে। মই বাঘটোৰ ওচৰতে খুব আঘাত লাগিছে, দুখ পাইছোঁ। পৰিয়ালৰ কাৰণে মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু নন্দিতাৰ দৰে উঠি অহা উজ্জ্বল ভৱিষ্যত থকা ছোৱালী এজনীৰ দুৰ্বৃত্তৰ হাতত প্ৰাণ আহুতি দিব লগা হ'ল। তাৰ কাৰণে আমিও দুখ অনুভৱ কৰিছোঁ আৰু যি দুৰ্বৃত্তৰ হাতত তেওঁলোকে প্ৰাণ আহুতি দিবলগীয়া হ'ল সেই দুৰ্বৃত্তৰ যাতে আইনৰ গণ্ডিৰ পৰা বাহিৰ হৈ যাব নোৱাৰে, সৰকি যাব নোৱাৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। সংশ্লিষ্ট যিবিলাক কৰ্তৃপক্ষৰ হাতত সেই ক্ষমতাটো আছে তেখেতসকলৰ প্ৰতি